চেনেলটোলৈ আপোনালোকক বহুত বহুত স্বাগতম জনালোঁ। আশা কৰোঁ সকলো ভালে আছে আৰু ভালে থাকক। মোৰহে অকণমান বেয়া, বতৰটো চেঞ্জ হৈছে কাৰণে অকণমান চৰ্দি লাগিছে। একো নাই। এতিয়া আহোঁ মোৰ ৰেচিপি ভিডিঅ'লৈ। আজি মই বনাবলৈ গৈ আছোঁ, মই নহয় মানে মোৰ মায়ে বনাব লোকেল চিকেন। ত' স্পেচিয়েলি মায়ে বনাবৰ কাৰণে মই এই ৰেচিপিবিধ দেখাবলৈ বিচাৰিছোঁ। মোৰ মায়েনো কেনেকৈ বনায় এই ৰেচিপি আপোনালোকক দেখাব বিচাৰিছোঁ। আহকচোন মোৰ ভিডিঅ'টো চাওঁ। এয়া মই লৈছোঁ 600 গ্ৰাম লোকেল চিকেন। 600 গ্ৰাম লোকেল চিকেনৰ বাবে মই 5টা পিঁয়াজ লৈছোঁ মিহি মিহিকৈ কাটি। তাৰপিছতে আলু 3টা লৈছোঁ। তাৰপিছতে জিৰা আদা নহৰু পেষ্ট বনাই লৈছোঁ। তাৰপিছতে এইফালে গৰম মছলা মিট মছলা আৰু এইফালে গোটা লং ইলাচি লৈ লৈছোঁ। গোটা লং ইলাচিখিনি মই পিছত পিচি ল'ম। ইফালে কেৰাহী গৰম হ'বলৈ দি পেলাই মই তেল দিলোঁ। তেলখিনি গৰম হোৱাত এতিয়া পিঁয়াজখিনি দি দিয়া হৈছে আৰু পিঁয়াজখিনি ৰঙচুৱা নোহোৱালৈকে ভাজি থাকিব লাগে। আৰু মই এইখিনি দেখুওৱা নহ'ল আৰু মাংসখিনি ডাইৰেক্ট দি দিয়া হৈছে। আৰু আপোনালোকে দেখিছে ওপৰত এয়া পিঁয়াজখিনি ওলাই আছে, ধুনীয়াকৈ ৰঙচুৱা হৈছে। এনেকৈ ৰঙচুৱা হোৱাকৈ ভাজি ল'ব লাগে। তাৰপিছতে সোৱাদ অনুযায়ী এতিয়া নিমখ দি ল'ব। তাৰপিছতে জোখ অনুযায়ী হালধি দি ল'ব। হালধি আৰু নিমখ দিয়াৰ পিছত ভালদৰে মাংসখিনি অকণমান লৰাই ল'ব। তাৰপিছত লৰাই লোৱাৰ পিছতে এয়া মই জিৰা আৰু আদা নহৰু পেষ্টখিনি দি লৈছোঁ আৰু ইফালে মিট মছলাখিনি দি দিছোঁ। এতিয়া এইখিনি ভালদৰে ভাজি ল'ম। আৰু যিকোনো মাংসই হওক যিমান ভাজিব সিমানেই টেষ্ট হয় খাবলৈ। মাংস যিমান পাৰে ভাজি ল'ব। মাংসখিনি নিসিজালৈকে মই লৰাই লৈছোঁ আৰু ঢাকোন মাৰি পেলাই অকণমান সিজিবলৈ দিম। এয়া মোৰ প্ৰায় মাংস সিজিছেহিয়ে। চবেই জানে এই ৰেচিপি বনাবলৈ, তথাপিতো মই দিবলৈ মন গ'ল যিহেতুকে মায়ে বনাইছে কাৰণে। আৰু এয়া মোৰ মাংস ভাজা হৈ গ'ল আৰু লগতে ইয়াত জোখ অনুযায়ী পানী দি দিয়া হৈছে। মই 3জনৰ জোখত বনাইছোঁ। আপোনালোকৰ যিমান পানী লাগে সিমান দি ল'ব। আৰু লাষ্টত মই এইফালে গৰম মছলা আৰু পিচি থোৱা তাৰপিছতে লং ইলাচি ডালচেনিখিনি গুড়া কৰি পেলাই লাষ্টত নমোৱাৰ সময়ত দি দিছোঁ। এইবিধ লাষ্টত দিলে গোন্ধটো বৰ ধুনীয়া আহে আৰু খাবলৈও বৰ টেষ্ট হয়। এতিয়া কেৰাহীৰ পৰা এয়া নমাই ল'লোঁ। ৰুটি হওক বা ভাতৰ লগত হওক পৰিৱেশন কৰিব পাৰে। এনেকৈ খাই খুবেই ভাল লাগে। মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ জনালোঁ। আৰু মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ বাই বাই।